হেল্ল' বন্ধুসকল, আকৌ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ যোৰহাট আহিছোঁ। আজি যোৰহাটত টু ভেলুত সোমাম। আপোনালোককো ছেকেণ্ড হেণ্ড গাড়ী দেখুৱাবলৈ চেষ্টা কৰিম। আমি আহি পালোহি টু ভেলু। এতিয়া সোমাই যাওঁ আহক, কিনো গাড়ী আছে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। ইয়াত সোমাই আহিয়ে বিভিন্ন ধৰণৰ গাড়ী দেখিবলৈ পাইছোঁ। দুই এখন গাড়ীৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সকলোবোৰ গাড়ীৰ বিষয়ে জনাব নোৱাৰিম। আপোনালোক ইয়ালৈ আহিব লাগিব, যোৰহাট টু ভেলুলৈ। প্ৰথমতে এই XUV খনৰ পৰাই আৰম্ভ কৰোঁ আহক। এই XUV খনৰ দাম হৈছে 4,80,000 টকা। এইখন ৱেগনাৰৰ দাম হৈছে মাত্ৰ 3 লাখ টকা। আৰু এইখন ভানৰ দাম হৈছে মাত্ৰ 1,90,000 টকা। এইখন ছুইফ্ট ডিজায়াৰৰ দাম হৈছে মাত্ৰ 6 লাখ টকা। এই বুলেৰ দুখনৰ দাম হৈছে 4,90,000 টকা আৰু 18 চনৰ। ইয়াত থকা সকলোতকৈ কম দামী গাড়ীখনেই হৈছে এইখন। ইয়াৰ দাম হৈছে মাত্ৰ 45,000 টকা। আপোনালোকে ইচ্ছা কৰিলে এইখন কিনিব পাৰে। এতিয়া চাওঁ আহক টু ভেলুৰ ষ্টকত কেনেকুৱা ধৰণৰ কিনো গাড়ী আছে। আমি টু ভেলুৰ পৰা এতিয়া ওলালোঁ। এতিয়া যাম আমি ঋতু কাৰ প্লেচ, আন এটা ছেকেণ্ড হেণ্ড ডিলাৰ। এতিয়া আমি পালোহি সকলোৰে পৰিচিত চুকাফা সমন্বয় ক্ষেত্ৰ। আমি আহি পাই গ'লোহি ঋতু কাৰ প্লেচ। ইয়াতনো কি আছে গাড়ী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ষ্টকত বহুত ধৰণৰ গাড়ী দেখিছোঁ। আহক এবাৰ চাওঁ গাড়ীসমূহ। এয়া ঋতু কাৰৰ প্লেচৰ ডিটেইলছসমূহ। ইয়াতো বহুত ধৰণৰ গাড়ী দেখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পৰাও গাড়ী কিনি নিব পাৰে। এতিয়া ষ্টকত থকা গাড়ীবোৰ চাওঁ আহক। বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি চাই ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।